একচুৱেলি আমি আজি চিৰাং ডিষ্ট্ৰিক্টত উপস্থিত হৈছোহি। আমাৰ ইয়াতে এটা প্ৰজেক্ট চলি আছে। প্ৰজেক্টটোৰ নাম হৈছে সশক্ত। আৰু সশক্ত প্ৰজেক্টটো আমি ইয়াত ইমপ্লিমেণ্টেশ্যন যোনে পৰিচালিত কৰি আছে। আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে হিউমানা পিপল টু পিপল ইণ্ডিয়া। লগতে এই প্ৰজেক্টটো ফাণ্ড কৰিছে ইউৰোপিয়ান ইউনিয়নৰ ফালৰ পৰা। আৰু এই প্ৰজেক্টটো আমাৰ ষ্টাৰ্ট হৈছে জানুৱাৰী 2025ৰ পৰা। এতিয়ালৈকে চলি আছে। বিগত বছৰসমূহ চলিব 2028 জানুৱাৰীলৈকে। এই সময়ছোৱাত আমি আমাৰ যিখিনি চিৰাং ডিষ্ট্ৰিক্টকে আদি কৰি কামৰূপ ডিষ্ট্ৰিক্ট, লগতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট সাঙুৰি লোৱা হৈছে। আৰু লগতে ইয়াৰ কপাৰেটিভ যিখিনি চিভিল ছাৰ্ভিচ অৰ্গেনাইজেশ্যন, তাৰ ভিতৰত হেণ্ডলুম ডিপাৰ্টমেণ্টৰ যিখিনি ৰেজিষ্টাৰ্ড কপাৰেটিভ ছ'চাইটি আছে, এই ছ'চাইটিখিনি আমি সাঙুৰি লৈছোঁ, আমাৰ প্ৰজেক্টৰ অন্তৰ্গত কৰিছোঁ। কৰি এওঁলোকক আমি আমাৰ কেপাচিটি বিল্ডৰ পৰা আদি কৰি স্কিল ডেভেলপমেণ্টৰ পৰা আদি কৰি আমি EDP ট্ৰেইনিং দিছোঁ, ফিনান্সিয়েল লিটাৰেচি ট্ৰেইনিং দিছোঁ, লগতে আমি এখেতসকলক প্ৰডাক্ট কোৱালিটি ট্ৰেইনিং দিছোঁ। আৰু অনাগত দিনত আমি এখেতসকলৰ যিখিনি আমাৰ ডিজাইন ট্ৰেইনিংখিনি কৰাম। লগতে আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত আমি কলাবৰেট কৰিছোঁ, যেনে NSDCৰ লগত কৰিছোঁ, যেনেকুৱা আমি IITৰ লগত আমি ট্ৰেইনিং দিয়াইছোঁ, ASRLMৰ লগত, NULMৰ লগত কৰাইছোঁ। কৰাৰ আমি উদ্দেশ্যসমূহ এইটোৱে যে আমাৰ এই প্ৰজেক্টত যিখিনি থলুৱা বস্তু এতিয়ালৈকে কপাৰেটিভ ছ'চাইটিসমূহৰ সমবায়সমূহৰ মহিলাসকলে থলুৱা বন্যখিনি বনাই আছে, সেই বন্যখিনি যাতে আমি এইখন বজাৰৰ লগতে আমি অনাগত দিনত যাতে আমি নেশ্যনেল ৱাইজত, ইণ্টাৰনেশ্যনেল ৱাইজতো যাতে আমি ইয়াক এটা লিংক বনাব পাৰোঁ বজাৰৰ। এইটোৱে আমাৰ মূল উৎস, যাৰ জৰিয়তে তেখেতসকলৰ যাতে ভৱিষ্যত অনাগত দিনত যাতে ফিনান্সিয়েল যিটো মানে ছিকিউৰিটি, ফেমিলি ছিকিউৰিটি যাতে বাঢ়ে, তেখেতসকলে যাতে ইনকামৰ ধুনীয়া চ'ৰ্চটো আগবাঢ়ি যাবলৈ পাৰে, নিজৰ ফেমিলিটোক যাতে তেখেতসকলে অনাগত দিনত ভালকৈ স্বাৱলম্বী কৰিব পাৰে, এইখিনি আমাৰ উদ্দেশ্য। লগতে আমাৰ অসমৰ যিখিনি থলুৱা, যেনেকুৱা আমাৰ ইয়াৰে দখনাৰ পৰা আৰণৈৰ পৰা আদি কৰি যিখিনি সামগ্ৰী তেখেতসকলে মানে বনাই আছে, সেইসমূহ যাতে সামগ্ৰী আমি অনাগত দিনত অসমৰ লগতে অন্যান্য দেশসমূহত আমি ইয়াক স্থাপন কৰিব পাৰোঁ। ইয়াৰ লগতে আমি মই ক'ব বিচাৰিছোঁ যে আমাৰ ইউৰোপিয়ান ইউনিয়নৰ পৰা লৰেন্স ডে ডেনিউজ বুলি এগৰাকী আমাৰ মেম্বাৰ আহিছিলে। তেখেতে বিনোদনী শুৱালকুছিত তেখেতসকলে নিজেই উল্লেখিত কৰিছিল যে অনাগত দিনত যদি আমাৰ সঠিককৈ কাপোৰখিনি বনোৱা হয়, তেখেতসকলে ইউৰোপৰ বিভিন্ন এজেঞ্চিৰ লগতে অন্য যিখিনি ৰিলেটেড যিখিনি এজেঞ্চিজ আছে, আমাৰ প্ৰডাক্টখিনিৰ এটা যোগাযোগৰ ব্যৱস্থা সম্ভাৱনা দেখা গৈছে। হয়, চ' এইখিনি কৈ মই ইয়াতে মোৰখিনি সামৰিছোঁ। আৰু আমি আগলৈকে প্ৰচেষ্টা চলাই যাম যে আমাৰ কপাৰেটিভ ছ'চাইটিখিনি যিমান পাৰোঁ আগুৱাই নিবলৈ চেষ্টা চলাই যাম। আৰু হিউমানা পিপল টু ইণ্ডিয়াৰ পৰা আমি সমস্তভাৱে নিজকে ইয়াত নিজৰ যিখিনি ডেডিকেশ্যন সেইখিনি আমি লগাই যাতে আমি আগুৱাই নিব তাৰে প্ৰচেষ্টা চলাম। বেলেগ ডিষ্ট্ৰিক্টতো সম্প্ৰসাৰণ হ'ব, এইটো সম্প্ৰসাৰণ হ'ব অনাগত দিনত। কাৰণ এইটো প্ৰজেক্টটো এনেকুৱা নহয় যে অকল চিৰাং কোকৰাঝাৰলৈকেও হ'ব পাৰে। আজি কিছুদিন আগত আমাৰ এটা বেচলাইন ছাৰ্ভে হৈ গৈছে, য'ত নেকি অন্যান্য ডিষ্ট্ৰিক্টসমূহ সামৰি লোৱাৰ এটা মানে সম্ভাৱনা চলিছে। যেনেকৈ আমাৰ এটা বেচলাইন ছাৰ্ভে বা চলি আছে, বেচলাইন ছাৰ্ভেৰ ভিতৰত বাক্সাখন বা মৰিগাঁওখন এনেকৈ আমি অকণমান আমাৰ ফালৰ পৰা অকণমান চাইছোঁ। লগতে হেণ্ডলুম ডিপাৰ্টমেণ্টৰ লগতো যোগাযোগ ৰাখিছোঁ, তেখেতসকলৰো আমি এডভাইচখিনি লৈছোঁ যাতে তেখেতসকলে আমাকো এডভাইচ দিয়ক আৰু আমি সেইমতে য'ত আমাৰ অলপমান সম্প্ৰসাৰণ কৰিব পাৰোঁ বস্তুখিনি অনাগত দিনত, তাৰে এটা প্ৰচেষ্টা চলাইছোঁ।